মোক বহুতে ফোন কল কৰে আৰু নলবাৰীৰ পৰা কৰে আৰু কয় যে দাদা ডিম্পুৰ বহুত লেভেল লগ পালে মাতিলে পাত্তাই নিদিয়ে বা ফোন কৰিলে ৰিচিভে নকৰে বা কৰিলেও লেভেল দি কাটি দিয়ে আৰু সেইটো কথা বন্ধুসকল মই নাজানো আজিৰ পৰা কেইদিনমানৰ আগত বন্ধুসকল ডিম্পুৱে এটা ভিডিঅ' বনাইছিলে তাত কৈছিলে যে বন্ধুসকল ইউটিউবত বেছিকৈ মাথা নামাৰিবলৈ আৰু তেতিয়া এগৰাকী যুৱতীয়ে ডিম্পুক দুখ দিছিল তাই কৈছিল যে বন্ধুসকল ডিম্পু বৰুৱা লুভিয়া হয় আৰু পেটকুলি হয় থাৰ আইফোন যি আছে ন সব সকলো অকলেই ল'ব কিন্তু এনেকুৱা কথা কৈ বেলেগক ডিমোটিভেট কৰি নিজে অকলে আগবাঢ়িব আৰু বেলেগক আগবাঢ়িবলৈ নিদিয়ে তাৰপিছত বন্ধুসকল হেতু গ'ল আৰু কেইদিনমানৰ পিছত আৰু এজন মানুহে কৈছিল এজন লোকে কৈছিল যে ডিম্পু বৰুৱাই মিছা ভিডিঅ' বনায় যিটো জেগাত মানুহ কাকো সোমাব নিদিয়ে সেইটো জেগাত ডিম্পু বৰুৱাই মিছাকৈ সোমাই গৈছোঁ বুলি মিছা ভিডিঅ' বনায় মানে চোৱা বন্ধুসকল মই এটা কথাই জানো যাৰ নাম থাকে ন তাৰ বদনাম হোৱাৰো বহুত ভয় থাকে সেইবাবে আগলৈ খোজ কাঢ়োঁতে চাই চিতি কাঢ়িব লাগে আজিৰ পৰা বন্ধুসকল 2 বছৰমানৰ আগত মই ৰোষ্টিং ভিডিঅ' আৰম্ভণি কৰিছিলোঁ আৰু তেতিয়াই বন্ধুসকল অসমত ৰোষ্টিঙৰ এটা জোৱাৰ আহি গৈছিল মই কিছুমান বন্ধুসকল ভুল কৰিলোঁ যাৰ ফলত মোৰ চেনেলৰ বন্ধুসকল ৰিচটো ডাউন হৈ গ'ল ডিম্পুৰ বন্ধুসকল মোৰ চেনেলটো ৰিচ ডাউন হোৱাত বহুত হাত আছে কাৰণ তেতিয়া ডিম্পুৱে ৰোষ্টৰ বিপক্ষে মাত দি আছিল ডিম্পু বৰুৱাই নিজৰ চেনেলত বনাই কিবা কৈছিল যে ৰোষ্ট বনালে কেৰি মিনিটিৰ নিচিনা বনাব লাগে কিন্তু বন্ধুসকল সেইটো সময়ত ডিম্পুৱে কেৰি মিনিটে কেনেকৈ বনায় নাজানে চাগৈ মানে ডিম্পুৱে কেৰি মিনিটিৰ ভিডিঅ' নোচোৱাকৈ জ্ঞান দি দিছিল বন্ধুসকল চোৱা মই এতিয়া কওঁ যে মই নকওঁ যে ডিম্পু বৰুৱাৰ কাৰণেই মোৰ ৰিচ ডাউন হৈ গ'ল বা মোৰ নিজৰ দুখ নাই মোৰো পুৰা দুখ আছে ইয়াত নাম এটা বনোৱাটো যিমান সহজ হয় তাতকৈ বহুত বেছি টান সেই নামটোক এটা লেভেলত মেইনটেইন কৰি ৰাখাটো হয়তো বন্ধুসকল চাগৈ আমাৰ লেভেল নাই সেইকাৰণে ৰাখিব নোৱাৰিলোঁ এতিয়া বন্ধুসকল কথা আহিল ডিম্পুৰ যোৱাকালি মই এটা ভিডিঅ' দেখিলোঁ য'ত মই দেখিলোঁ যে এজন ল'ৰাই ডিম্পু বৰুৱাক অহংকাৰী লেভেল মাষ্টাৰ এটিটিউড বয় বুলি কৈছে তাৰ কাৰণ হ'ল বন্ধুসকল ডিম্পু বয় থাৰত গৈ আছিলে আৰু ল'ৰাজনে আগফালৰ পৰা মাতিলে পিছফালৰ পৰা মাতিলে কিন্তু থাৰখন নৰল ठीक है स्लो रुक गया नहीं रुकेगा। अरे मैंने बोला ये सीटिंग क्या है भाई टिम्पू भाई की थार की नंबर देखो आप लोग नंबर देखो ठीक है ये टिम्पू भाई का ही थार है देखो नंबर देखो বন্ধুসকল চোৱা এতিয়া গাড়ী নৰখোৱা দুটা কাৰণ হ'ব পাৰে প্ৰথমটো কাৰণ ডিম্পু বৰুৱাই নুশুনাৰ ভাও ধৰিলে আৰু নিজৰ লেভেলটো বনাই থ'লে কাৰণ যি মানুহ এভেইলেবল হৈ যায় ন তাৰ ভেলু নাইকিয়া হৈ যায় আৰু 2 নম্বৰ কাৰণটো হ'ল বন্ধুসকল যে কেমেৰাত মানুহটো যেনেকুৱা হ'ব ৰিয়েলতো তেনেকুৱা হ'ব বুলি ভবাটো এটা ভুল ডিম্পুৱে মনত ভাবিব পাৰে যে হি কোন মোৰ আগত মোৰ মিলিয়নত ছাবস্ক্ৰাইবাৰ আছে তহঁতৰ আন্দু পাণ্ডু কিতাক পাত্তা দিম নেকি এইটো বন্ধুসকল মোৰ থিয়ৰিহে দেই মই তোমাৰ সম্পূৰ্ণ সঁচা বুলি মই ক'বলৈ যোৱা নাই মোৰ মনৰ ভাৱনাটো মই কৈছোঁ কাৰণ বন্ধুসকল মই বহুত চিনেমা চাওঁ যে চিনেমাৰ থিয়ৰি লগাই কৈ দিছোঁ চিনেমাবোৰ চাবাচোন বন্ধুসকল যিবোৰ মানুহ বহুত বেছি ভাল ভদ্ৰ দেখাই থাকে লাষ্টত সিয়েই ভিলান হয়গৈ যেনে বন্ধুসকল আই চিনেমাখন চাবা তাতে গম পাই যাবা বাৰু যি কি নহওক বন্ধুসকল কাৰোবাৰ লেভেল আছেনে নাই নাজানো মোৰ কিন্তু নাই যিসকলে মোক লগ পাইছে সেইসকলে ভালকৈ জানে বাকী বন্ধুসকল দেখিবলৈ মই অলপ ভাল নহয় যে সেইকাৰণে অলপ লেভেল থকা যেন লাগি যায় আৰু কেমেৰাত আৰু নহ'লে ঠিক আছে বন্ধুসকল আজিলৈ ইমানটা ভিডিঅ'টো সামৰিছোঁ যদি ভাল লাগিলে প্লিজ লাইক কৰিবা আৰু চেনেল যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি ভিডিঅ' নতুনকৈ বেছি কৰিবা ঠিক আছে আকৌ লগ পাই আছোঁ নতুন ভিডিঅ'ত আজিলৈ দিছোঁ দিয়া